Okay, 1, 2, 3, go. নমস্কাৰ সকলোলৈ। আজি জুবিনদাৰ এটি খুব সুন্দৰ গীত আপোনালোকলৈ আগবঢ়াইছোঁ। কবিতা কেনেকৈ লিখেনো বাৰু গানটো। কবিতা কেনেকৈ লিখেনো বাৰু গান, লিখিবৰ মোৰ মন আছে শব্দবিহীন এটি গান। কবিতা কেনেকৈ লিখেনো বাৰু গান, যি ভাষা চকুৱে গলে অৰ্থ বিচাৰি পোৱা টান। ধন নালাগে, সুখ নালাগে, লাগে মাথো এটি সঁহাৰি। জোন নালাগে, তৰা নালাগে, লাগে মাথো এটি হাঁহি। সাধাৰণ মোৰ জীৱনত অসাধাৰণ সুখবাণী। কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে। কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে। জানো পাই বজাৰত মন আঁকিবলে, মন যাচিবলে, অনুভূতি জানো পাই দোকানত। মন ভিতৰত, মন গভীৰত উন্মন কেনিবি অপিলা তুমি। তেজ মঙহৰ শৰীৰত কিদৰে ৰাতিতাপি। কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে। কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে। কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে। ধন্যবাদ। মাথো চেষ্টা কৰিছোঁ আমি, হয়তো চাগে ভুল হৈছে চাগে কিবা কিবি। আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভাইটিও নতুন গীটাৰ শিকি আছে, গাঁৱৰে ভাতৃ হয়। আৰু সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। সকলোৱে ভালে থাকক। জয় জুবিনদা। আৰু ইংৰাজী নৱবৰ্ষৰ আৰম্ভ হৈছে, আপোনালোকে গম পাইছে। নতুন বছৰ আগমনি লৈছেহি। যিখিনি সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপী নিউ ইয়েৰ। জয় জুবিনদা, জয় অসম।